নমস্কাৰ বন্ধুসকল আজি তোমালোকৰ আগত মই ক'ব বিচাৰিছো এজন অসমীয়া হিচাপে আমি গৌৰৱ কৰিবলগীয়া কিছুমান কথাৰ ওপৰত এই যিবিলাক কথাক লৈ আমি গৌৰৱ কৰিব পাৰো এইবিলাকৰ ওপৰত আজি তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। নাম্বাৰ 1 শদিয়া দলং। এই দলংখন অসমৰ শদিয়া জিলাত আছে। এই দলংখন অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰা হৈছে। এইখন এছিয়াৰ ভিতৰতে দীৰ্ঘতম নদী। সঁচাকৈ আমি অসমীয়া হিচাপে এই দলংখনক লৈ সঁচাকৈ গৌৰৱান্বিত কৰিব পাৰোঁ। নাম্বাৰ 2তে ক'বলৈ বিচাৰিছোঁ ডিগবৈ তেল শোধনাগাৰ। এই তেল শোধনাগাৰখন অসমৰ ডিগবৈত আছে আৰু তোমালোকে জানি ভাল পাবা যে এই তেল শোধনাগাৰখন হৈছে বিশ্বৰ দ্বিতীয়খন পুৰণা তেল শোধনাগাৰ, লগতে ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ পুৰণা তেল শোধনাগাৰ। সঁচাকৈয়ে আমি অসমীয়া হিচাপে এইখনক লৈ নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ। নাম্বাৰ 3তে মই ক'ব বিচাৰিছোঁ মাজুলীৰ বিষয়ে। তোমালোকে নিশ্চয় জানা মাজুলী এখন বিভিন্ন জনজাতীয় সংস্কৃতিৰে ভৰপূৰ এখন ঠাই, আৰু তোমালোকে এইটোও জানে যে মাজুলী হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। সঁচাকৈয়ে আমি মাজুলীক লৈ অসমীয়া এজন হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰোঁ।